কেতিয়াবা হঠাৎ আমাৰ ৰাতি এনেকুৱা হয় যে ৰাতি আমাৰ টোপনি নহা হৈ যায়। ৰাতি 10টা বাজে, 11টা বাজে, 12টা বাজে, তেতিয়ালৈকে আমাৰ টোপনি নাহে। এই টোপনি নহাৰ কাৰণটো কি, কিয় হয় এনেকুৱা, মই আজি এই ভিডিঅ'টোত আপোনালোকক সকলো কথা বুজাই ক'ম। যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব পাৰে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই টোপনি নহাৰ যিটো মেইন কাৰণ, সেই মেইন কাৰণটো হ'ল আমি ব্যৱহাৰ কৰি থকা এই স্মাৰ্টফোনটো। কাৰণ মই এতিয়া কৈ আছোঁ এই স্মাৰ্টফোনটোৰ কাৰণে আমি কেনেকৈ টোপনি নাহোঁ। এতিয়া আপোনালোকে কেইবছৰৰ আগত যদি চাই তেতিয়াহ'লে আগৰ মানুহবিলাকৰ বঢ়িয়াকৈ টোপনি আহিছিল আৰু ৰাতিপুৱা সোনকালে উঠিছিল। আমাৰ শৰীৰত মানে এনেকুৱা এটা ৱেক আপ, মানে ৰাতিপুৱা কেতিয়া উঠিব লাগে, ৰাতি কেতিয়া শুই দিব লাগে, তাৰ কাৰণে এটা মানে চাইকেল চলি থাকে আমাৰ বডিত। আৰু এই চাইকেলটোৰ কাৰণে আমি গম পাওঁ যে ৰাতিপুৱা যেতিয়া ব্লু লাইটটো আহি যায় তেতিয়াহ'লে আমি গম পাওঁ যে এতিয়া ৰাতিপুৱা হৈ গৈছে, আৰু আমাক ব্ৰেইনে কৈ দিয়ে যে এতিয়া ৰাতিপুৱা হৈছে, এতিয়া শুবৰ হৈ গ'ল। আৰু ৰাতি যেতিয়া সন্ধিয়া হ'ব তেতিয়া অলপ কালাৰটো বেলেগ হৈ যায়, আৰু তেতিয়া ৰাতি হোৱাৰ টাইমত আমাৰ ব্ৰেইনে আমাক ছিগনেল দিয়ে যে এতিয়া ৰাতি হৈছে আৰু আমি এতিয়া শুব লাগে। আৰু এই যিটো ব্ৰেইনে এইটো আমাৰ টোপনি অহা যিটো ছিগনেল দিয়ে, এই ছিগনেলটোৰ কাৰণে এটা হৰমন ৰিলিজ কৰে। এই হৰমনটো হ'ল মেলাটনিন হৰমন, আৰু এই হৰমনটোৰ কাৰণে আমি ৰাতি শুব পাৰোঁ। কিন্তু আমি যেতিয়া স্মাৰ্টফোনটো ব্যৱহাৰ কৰি থাকোঁ, আমাৰ স্মাৰ্টফোনৰ পৰা ওলাই থাকে ব্লু লাইট, আৰু যাৰ ফলত আমাৰ শৰীৰত এই মেলাটনিন যিটো হৰমন আছে এই হৰমনটো ৰিলিজ হ'ব নোৱাৰে। কিন্তু আমি যেতিয়া ৰাতি মোবাইলটো টিপি থাকোঁ, আমাৰ মোবাইলটোৰ পৰা ব্লু লাইটটো এনি টাইম ওলাই থাকে, আৰু তেতিয়া আমাৰ ব্ৰেইনক মানে কোনো ছিগনেল নাপায় যে এতিয়া ৰাতি হৈছে, এতিয়া শুবৰ টাইম হৈছে, আৰু এতিয়া আমি মেলাটনিন হৰমনটো ৰিলিজ কৰিব লাগে। যাৰ ফলত মেলাটনিন হৰমনটো ৰিলিজ নহয়, আৰু আমাৰ টোপনি ভাৱ কেতিয়াও নাহে ৰাতি। এনেকৈ যদি আমি স্মাৰ্টফোনটো টিপি থাকোঁ, ৰাতি 1টা বাজিব, 2টা বাজিব, আৰু কিছুমান ক্ষেত্ৰত এনেকুৱা হৈ যায় যে কেতিয়া আমাৰ টোপনি আহিছে আমি গমেই নাপাওঁ, আৰু ৰাতিপুৱা উঠোতে আমাৰ বহুত লেট হৈ যায়। যাৰ ফলত আমি গোটেই দিনটো অলপ মানে ভাগৰুৱা অনুভৱ কৰোঁ। এতিয়া মই কৈ আছোঁ, আমাৰ যেতিয়া টোপনি আহে এই স্মাৰ্টফোনটো টিপি থকাৰ টাইমত, তেতিয়া যদি আমি স্মাৰ্টফোনটো থৈ দিয়াৰ পিছত যদি আমি চকু মুজি টোপনি আহিবলৈ চেষ্টাও কৰোঁ, তেতিয়া আৰু 10-15 মিনিটলৈ আমি বাট চাই থাকিব লাগে। যাৰ ফলত আমাৰ আৰু বেলেগ চিন্তা আহি যায়, আৰু একে কৰোঁ আমি টোপনি নোহোৱাৰ কাৰণে আৰু আমি মোবাইলটো ইউজ কৰোঁ, আৰু যাৰ ফলত আমাৰ আকৌ টোপনি নোহোৱা হৈ যায়। আৰু এনেকুৱা এটা পইণ্টত আমাৰ টোপনি আহে যিটোত আমি ক'বই নোৱাৰোঁ, আৰু যেতিয়া আমাৰ দেহটো একদম ভাগৰি পৰে তেতিয়া আমাৰ টোপনি আহে। এনেকুৱা হ'লে আমাৰ দেহটোৰ কাৰণে বহুত ক্ষতি হ'ব। যদি এনেকৈ আপোনালোকৰ সদায় লগাতাৰ বাৰ এনেকুৱা হৈ থাকে যে আমি ৰাতি সদায় মোবাইল টিপি আছোঁ আৰু কেতিয়া আমি টোপনি যাওঁ আমি নিজেই গম নাপাওঁ, তেতিয়াহ'লে আমাৰ শৰীৰত যিটো মেলাটনিন হৰমন আছে এই হৰমনটো ৰিলিজ হোৱাটো প্ৰায় নোহোৱা হৈ যাব, আৰু যাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে, আমি ডিপ্ৰেশ্যনত ভুগিব পাৰোঁ, আনকি কিছুমান ক্ষেত্ৰত আমাৰ কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। গতিকে আপোনালোকে এই মোবাইল টিপাটো বন্ধ কৰক ৰাতি শোৱাৰ টাইমত। কিন্তু এনেকুৱা কৰাটো বহুত কঠিন কাম হ'ব আমাৰ কাৰণে। এই মোবাইল ৰাতি আমি বহুত এনেকুৱা মানুহ আছে যিবোৰ মানুহে দিনটো কোনো মোবাইল চাবলৈ টাইম নাপায়, ৰাতি শোৱাৰ টাইমত তেওঁলোকে মোবাইল চায়। আৰু এই কাৰণে আমি মোবাইলটো যিহেতু ব্যৱহাৰ কৰিব লাগেয়ে, তাৰ উপায় মই দি আছোঁ আপোনালোকক যে কেনেকৈ আপোনালোকৰ টোপনি আহিব, আৰু কেনেকৈ আপোনালোকৰ শৰীৰত মেলাটনিন হৰমনটো ৰিলিজ হ'ব, আৰু নিজাকৈ টোপনি অহাৰ পিছত আমি মোবাইলটো থৈ আৰামত শুই দিব পাৰিম। এতিয়া মই কৈ আছোঁ এইটো কেনেকৈ কৰিব পাৰে। এইটো কৰাৰ কাৰণে মেইন এটা উপায় হ'ল আমাৰ মোবাইলত যিটো ব্লু লাইট আছে সেই ব্লু লাইটটো নোহোৱা কৰিব লাগিব কিবা প্ৰকাৰে। যদিহে আমি ব্লু লাইটটো নোহোৱা কৰোঁ তেতিয়াহ'লে আমাৰ ধুনীয়াকৈ টোপনি আহি যাব। কাৰণ ব্লু লাইটটো মানে হ'ল আমাৰ ৰাতিপুৱা ব্লু লাইটটো চকুত পৰে, যাৰ ফলত আমি সাৰ পাওঁ, আৰু ৰাতি যেতিয়া ব্লু লাইটটো নোহোৱা হৈ যায় তেতিয়া আমাৰ মানে ব্ৰেইনে মেলাটনিন হৰমনটো ৰিলিজ কৰি দিয়ে, আৰু তেতিয়া আমি শুব পাৰোঁ। এই ব্লু লাইটটো নোহোৱা কৰাৰ কাৰণে বিভিন্ন ধৰণৰ মোবাইলত ৰিডিং মোড বুলি এটা অপশ্যন থাকে, সেই অপশ্যনটো টিপি দিয়াৰ লগে লগে যিটো স্ক্ৰীণৰ ব্লু লাইট আছে এই ব্লু লাইটটো নোহোৱা হৈ যায়, আৰু যাৰ ফলত আমি এটা ৱাৰ্ম স্ক্ৰীণ দেখা পাওঁ, আৰু যাৰ ফলত আমাৰ মানে চকুটো বহুত প্ৰটেক্ট হৈ থাকে, আৰু ৰাতি আমাৰ স্মাৰ্টফোন ব্যৱহাৰ কৰোঁতেও আমাৰ কোনো অসুবিধা নহয়, আমাৰ টোপনিও ভালকৈ আহি যাব। যদি আপোনালোকে ৰাতি মোবাইল এনেকৈ ইউজ কৰে তেতিয়াহ'লে আপোনালোকে এই যিটো ৰিডিং মোড অপশ্যন আছে এই ৰিডিং মোড অপশ্যনটো আপোনালোকে অন কৰি লওক, আৰু তেতিয়া আপোনালোকৰ দেহটো বহুত ভালে থাকিব বুলি মই আশা কৰোঁ। যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব পাৰে। আজিলৈ ইমানে, বাই বাই।